हेलो। दादा सिगारेट। ল মই খবৰ লৈছোঁ। নাম সৌৰভ। তাইৰ লগত একেলগে পঢ়ে বোলে। 3 বছৰমান হ'ল সিহঁতৰ ৰিলেশ্যনশ্বিপ। বাহিৰতো পঢ়িবলৈ যাব বোলে। সেইকাৰণে ফাইনেল এক্সাম দি ঘৰলৈ নগৈ ইয়ালৈ ফুৰিবলৈ আহিছে। আৰে ৰাজু, তই কি খবৰ? মই যোৱাকালি আহিলোঁ আৰু আহিয়ে দাদাক তোৰ কথা সুধিছোঁ। তই বোলে আজিকালি হেতিত ধৰিছ। খুব ভাল কাম কৰিছ, বুজিছ? ঐ ৰ, সেইবোৰ বাদ দে। ই কোন? এওঁ সৌৰভ। এওঁৰ ঘৰ তিনিচুকীয়াত। ঘৰ তিনিচুকীয়া নে দুলীয়াজানত? সেইবোৰ মোৰ জনা কোনো প্ৰয়োজন নাই। তোৰ লগত ইয়ালৈ কিয় আহিছে সেইটো ক। ৰাজু, এইবোৰ কি অসভ্যালি? অসভ্যালি? আৰে, সৰুৰে পৰা খেলা ধূলা কৰি গুৱাহাটীলৈ পঢ়িবলৈ যোৱাৰ আগলৈকে ময়ে তোৰ লগত আছিলোঁ। আৰু এতিয়া গুৱাহাটীত পঢ়ি আহিলি তো? চহৰীয়া হাৱা লাগিছে। ৰাজু, ইটছ টু মাচ। তই মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয়। সৰুৰে পৰা আমি একেলগে খেলা ধূলা কৰিছোঁ, স্কুলত গৈছোঁ, টিউচন কৰিছোঁ। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনিৰ তই মোৰ স্মৃতি। আৰে, তই মোৰ বেষ্ট ফ্ৰেণ্ড। আৰে নাজানো মই এইবোৰ বেষ্ট ফ্ৰেণ্ড বয়ফ্ৰেণ্ড। মুঠতে সৰুৰে পৰা মই তোৰে সপোন দেখি আহিছোঁ। সেইটোৱে তই ভুল কৰিলি, কাৰণ মই তোক তেনেকুৱাকৈ কেতিয়াও ভবা নাছিলোঁ। সৌৰভ আৰু মোৰ ৰিলেশ্যনৰ 3 বছৰ হ'ল আৰু এই বছৰতে আমাৰ বিয়াও ঠিক হৈছে। গতিকে তই যাতে একো অসভ্যালি নকৰ। বলা সৌৰভ। ল বাদ দিয়ে না, কিয় ইমান টেনশ্যন লৈছ? তই কি বুজিবি হা? মোৰ বুকুত কি জুই জ্বলি আছে? কিবা এটাতো কৰিবই লাগিব।
আজিৰ দিনৰ ঘটনাটোক লৈ তুই মোক বেয়া পাই আছা নেকি? কোনটো ঘটনা? ৰাজৰ ঘটনাটো মই পাহৰিছিলোঁৱে জানা। সেইবোৰ সৰু কথা, বাদ দিয়া না। তুমিতো মোক ভাল পোৱা ন, সেইখিনিয়ে যথেষ্ট। সৌৰভ, মুখখন লৈ বৰ অহংকাৰ ন তোৰ? আজি জ্বলাই পেলাম। চাওচোন তাৰপিছত তোক কোন মহাপুৰুষে বিয়া পাতে। নো ৰাজু, ৰাজু প্লিজ, নো 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 ৰাজু, ৰাজু প্লিজ ষ্টপ। চি বৰ লাজ লগা কথা দেই। আমাৰ গাঁওখনৰো নাক কাণ কটা গ'ল। হয় দে, তাই চহৰত পঢ়ি শুনি আহি এইখনহে কৰিলে, এই গাঁওখনৰো কলংক আনিলে। তাৰমানে তই গমেই পোৱা নাই ৰশ্মি প্ৰেগনেণ্ট। সৌৰভ বোলাটোৰ বোলে এতিয়া খবৰ খাতি একোৱে নাই। অচিন কাঠৰ থোৰা লগাইছিল নহয়, পাইছে এতিয়া মছলাটো। কেলা কুকুৰে ঘৰতে আহি কেতিয়াবা যদি আকৌ গাঁৱত সোমাই বহিয়াই পেলাম। কিমান কলো গুৱাহাটীত পঢ়াব নালাগে, গুৱাহাটীত পঢ়াব নালাগে, নাই নুশুনিলে মোৰ কথা। এতিয়া কি হ'ল? কোনো ফালে ওলাব নোৱাৰা হলো, কাকো মুখ দেখুৱাব নোৱাৰা হলো। কাক কিমান উত্তৰ দিম? হেৰা, এনেকে বহি থাকিবা নে কিবা এটা ডিচিশ্যন ল'বা? মোৰ কিন্তু ফাইনেল কথা, এইখন ঘৰত হয় তাই থাকিব, নহ'লে মই থাকিম। ককাইক হিচাপে মই মোৰ দায়িত্ব ঠিকেই পালন কৰিছিলো, কিন্তু তই কি কৰিলি? এতিয়াৰ পৰা তই তোৰ দায়িত্ব নিজেই ল। ক'ৰবাত মৰা যদিও মোৰ গৈ, মুঠতে এই গাঁওখনৰ পৰা ওলাই যা।
ব'ল মোৰ ঘৰলৈ যাম। কিয় তোৰ দৰে পিখাচেতাৰ ঘৰলৈ মই কিয় যাম? সৌৰভ যেনেকৈ ক্ষমাৰ যোগ্য নহয়, তয়ো ক্ষমাৰ যোগ্য নহয়। তহঁত চপেটা এটা পিখাচ। ভগাজি নিথৰ পক্ষী উৰিব নোৱাৰো কাল ধু